সমগ্ৰ অসমতে চৰ্চিত হৈ পৰা ৰহাৰ এটি ঘটনা, সমগ্ৰ অসমতে চৰ্চিত হৈ পৰা ৰহাৰ এটি ঘটনা, সমগ্ৰ অসমতে চৰ্চিত হৈ পৰা ৰহাৰ এটি ঘটনা। উপায়হীন হৈ বোৱাৰীয়েকে নিজে কোভিড পজিটিভ শহুৰক কান্দত তুলি হস্পিটাললৈ নিয়াৰ দৃশ্য বন্দী হৈ ৰল কেমেৰাত, আৰু লগে লগে বিষয়টো ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত। ঘটনাটো সংঘটি হৈছে নগাঁও ৰহাত। তুলেশ্বৰ দাসক বোৱাৰীয়েক নিহাৰিকা দাসে নিজে পিঠিত তুলি এনেকৈ লৈ আহিল ৰহা চিকিৎসালয়ৰ পৰা নিজে বৃদ্ধ শহুৰেকৰ লগত নগাঁও কোভিড চিকিৎসালয় গ'ল। শহুৰেকৰ লগত নিজেও কোভিড সংক্ৰমণ হ'ল। সংবাদ মাধ্যমৰ আগত নিহাৰিকাই ক'লে, আনলৈ বাট নাচাই অসুস্থ শহুৰৰ দেউতাক নিজে নিলো চিকিৎসালয়। তেতিয়াৰ এনে মহান কাৰ্য চলাগিছো। নিহাৰিকাৰ দৰে সকলো বোৱাৰী শহুকৰ প্ৰতি মৰম ভাল পোৱাবোৰ নিজে মাক দেউতাকৰ দৰে হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। দুজনে শীঘ্ৰে সুস্থ হৈ হওক। নিহাৰিকাৰ দৰে আৰু নাৰী আমাৰ সমাজত প্ৰয়োজন। তাই আমাৰ বহু নাৰীৰ বাবে মাৰ্গদৰ্শন হৈ ৰওক। নাৰী শক্তি জিন্দাবাদ, নাৰী শক্তি জিন্দাবাদ। নিপু গগৈয়ে আমাক JSB Advice 365 চেনেললৈ এই বাতৰি প্ৰেৰণ কৰিছিল। এটি ধন্যবাদ।